নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আপোনাৰ সকলোকে। আজি মই আপোনালোকৰ সৈতে আনবক্সিং ভিডিঅ' লৈ আহিছোঁ, যিটো আপোনালোকক মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি অনা হৈছিল। আৰু সেই আনবক্সিং ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ দেখুৱাম আৰু প্ৰাইচ কিমান হৈছে সেইটো মই আপোনালোকক জনাম। তো বিশেষ একো নকৰোঁ, তো আপোনালোকক মই ভিডিঅ'টোৰ শেষৰ ফালে প্ৰাইচ ৰেঞ্জটো জনাম। তো আনবক্সিঙৰ মোৰ হাতত আছে, আপোনালোকক বক্স দেখাইছোঁ। এইটো এটা আছে আনবক্সিং, এইটো মই আজি আনবক্সিং কৰিম। তো আপোনালোকক এইটো মই সম্পূৰ্ণ ভিডিঅ' সহকাৰে দেখুৱাম। আচলতে ইয়াৰ ভিতৰত আছে কি, আচলতে এখন ইয়াতে পৰ্দা আছে। তো আপোনালোকে এই পৰ্দাখনক মই আপোনালোকক আনবক্সিং কৰি দেখুৱাম। তো ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে কিবা এটা কৈ দিব। তো বলক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। আপোনালোকৰ সন্মুখত এইটো এটা ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰা মই অনা সেই পাৰ্চেলটো। তো এইটো মই এতিয়া খুলি দেখুৱাম। তো আপোনালোকে এইটো ভিডিঅ'টো চাই থাকিব, সম্পূৰ্ণ এতিয়া খুলি দেখুওৱা হ'ব। তো বলক ভিডিঅ'টো আমি এতিয়া খোলোঁ। তো এইটো এনেকৈ থাকে পেকিং। তো এই মই এনেকৈ খুলি দিম। চাডলি ইয়াতে প্লাষ্টিক আছিল, অৱশ্যে এইটো উঠি যাব, একো নহয়। ইনভইচখন ঠিকে থাকিলে হ'ল। খুলি দিলোঁ, চাপ ফুল হৈ গ'ল। ভিতৰত কি আছে মই নাজানো, এতিয়া হয়তো এটা বেগ দিছে। এইটো আচলতে মই অৰ্ডাৰ কৰা এইটো বেগ, গ্ৰীণ স্ক্ৰীণ, যাক গ্ৰীণ স্ক্ৰীণ পৰ্দা বুলি কোৱা হয়। ইয়াক সম্পূৰ্ণকৈ এটা বেগৰ ভিতৰত দিয়া হৈছে। সেইখন এখন কেৰি বেগ হয়। তো আপোনাৰ কেৰি বেগখন চাব, এইটো চেইন আছে, চেইনৰ ভিতৰত এইটো সোমাই দিয়া হৈছে। তো গ্ৰীণ স্ক্ৰীণ বুলি এইখনেই আছিল। আৰু ইয়াৰ এই যিটো গ্ৰেজুৱেশ্যন বা কিবা কয়, সেইটো হৈছে 8x12, মানে হয়তো 8 ফুট 12 ইঞ্চি সেনেকুৱা হ'ব নেকি চাইডটো। 8x12 মানে মই নাজানো। তো বস্তুটো সেনেকৈ আছিল। তো সেইখন পৰ্দাখন গ্ৰীণ স্ক্ৰীণ আছোঁ। আৰু এইখনৰ সহায়ত কি কৰিব পাৰিব আপোনালোকে, ভিডিঅ'ৰ বেকগ্ৰাউণ্ডবিলাক কেতিয়াবা চেঞ্জ কৰিব পৰা যায়, আৰু মানে বহুত কিবা কিবি কৰিব পৰা যায়। আৰু লগতে এইটো প্ৰাইচটো হৈছে 420 টকা। ইয়াৰ মই লিংকটো ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে যদি পাৰচেছ কৰিব বিচাৰে তেতিয়াহ'লে কৰিব পাৰে। এটা কম ৰেঞ্জৰ ভিতৰত এইটো একেবাৰে ভাল প্ৰাইচত এইটো আছে, গ্ৰীণ স্ক্ৰীণ আপোনালোকে ল'ব পাৰে। তো ভিডিঅ'টো এইখিনি আছিল।